আপুনি ছোৱালীৰ কাৰণে কেতিয়াবা হাত কাটি পাইছেনে? কম নাই এইটো। নাই, আচলতে মই জীৱনত ভাগ্যৱান। মানে আচলতে আমি এইবিলাক ৰাজহুৱা জীৱনত পাতিব লাগে নাই মই নাজানো, একো নহয়, পাতিব কিন্তু পাৰে। কথাটো এনেকুৱা যে মানে প্ৰেমটো এটা হ'ল শাশ্বত অনুভৱ, হয় নহয়? আৰু প্ৰেমটো যে প্ৰেম হ'লে যে মানুহৰ প্ৰাপ্তি হ'ব লাগিব তেনে কথা নাই। প্ৰেমটো শাশ্বত অনুভৱ আৰু সেইটো তেনে অনুভৱৰ মাজত জীয়াই থকাটো আমি মানে ভাল বুলি ভাবোঁ। আৰু মনে বিচৰা একেবাৰে ডেকা জীৱনৰ প্ৰথমতে মনে বিচৰা ব্যক্তিগৰাকীক এগৰাকী ছোৱালীয়ে যদি এজন ল'ৰাক মনে বিচাৰে বা এজন ল'ৰাই এগৰাকী ছোৱালীক যদি মনে বিচাৰে, তেখেতক পাবলৈ যদি বিচাৰে, প্ৰেমৰ যদি শাশ্বত অনুভৱ হয়, হয়তো বহু সময়ত নেপাবও পাৰে। কিন্তু নেপালে যে তেনেধৰণৰ কাম কাজ কৰিব লাগিব সেইটো আমি আচলতে নিবিচাৰোঁ আৰু তেনেকুৱা ধৰণৰ হোৱাটো অনুচিত। কিন্তু আৰু এইবিলাকতো মানে সেই সময়ত বহুতৰ নিয়ন্ত্ৰণত নাথাকে, কিন্তু সাধাৰণতে সেইবিলাক হ'ব নালাগে। মই কিন্তু হাত কাটিবলগীয়া হোৱা নাই, ভাগ্যৱান। কাৰণে আমি কলেজত যাক ভাবিছিলোঁ জীৱনত একেলগে খোজকাঢ়ি যাবলৈ ভাল হ'ব বুলি, তেওঁকে জীৱন লগৰ হিচাপে পালোঁ। গতিকে সেইটো আমাৰ সৌভাগ্য যে আমি তেনেকুৱা কৰিবলগীয়া নহ'ল।